क'क्राझार मेडिकेल कलेज आरो हस्पिटालाव गिबि बेच एमबिबिएस नि थाखो फोरोंनाया दिनैनिफ्राय जागायबाय। एमबिबिएस सेथि बोसोरनि सा 87 फरायसाफोरखौ लानानै जागायजेननाय दिनैनि बेखेवजेननाय हाबाफारियाव आसामनि सावस्रि मन्थ्रि केशव महन्तआ गाहाय आलासि महरै बाहागो लायो। बेजों लोगोसे क'क्राझार जिल्लानि जिल्ला बेंगिरि प्रदीप कुमार दैबेदी, आसामनि मन्थ्रि उर्खाव गोरा ब्रह्म, एमएलए लरेन्स इस्लारि, जिरन बसुमतारी, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', बुंथिगिरि काथिराम बर', मावफुं सोद्रोमा अरुप कुमार दे आरो बिटिसिनि बारग' डिपुटि चिफ खाम्फा बरगयारिमोनजों लोगोसे क'क्राझार मेडिकेल कलेज आरो हस्पिटालनि प्रिन्सिपाल डक्टर अतुल चन्द्र बर'मोनहा बाहागो लायो। धन्यवाद जनाइছোঁ আৰু এইটো বহুত ডাঙৰ এটা ভিজনাৰী ষ্টেপ। যোৱা দশকৰ পৰা দশক ধৰি অসমৰ ৰাইজে হেল্থ সাৰ্ভিসেছৰ কাৰণে ভাল চিকিৎসা নোপোৱাৰ কাৰণে বহুত হাহাকাৰ কৰি আছিলে, কিন্তু লাহে লাহেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ইয়াৰ আগতো হেল্থ মিনিষ্টাৰ থকা সময়ত বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়াৰ লগতে যিখিনি মেডিকেল কলেজৰ যিটো কনচেপ্ট ডিষ্ট্ৰিক্টে মেডিকেল কলেজৰ কনচেপ্ট এটা আনিলে, তেখেতে সিদ্ধান্ত এটা ল'লে, এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট। আৰু অহা 10 বছৰত হয়তো অসমত ডক্টৰ সাৰপ্লাছ হৈ যাব, তেতিয়া অসমৰ বাহিৰত এতিয়াও আছে, কিন্তু আৰু বেছি ভাল ডক্টৰ অসমৰ বাহিৰতো পঠাব পাৰিব। গতিকে মই আজি বিশেষভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিটিআৰবাসী ৰাইজৰ হৈ কোকৰাঝাৰবাসীৰ হৈ সকলোৰে হৈ ধন্যবাদ জনাইছোঁ। আৰু আজি যিটো ফাৰ্ষ্ট বেচ ছাত্ৰ ছাত্ৰী ইয়াত আহি আছে, তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ আৰু তেখেতসকলে ভাল শিক্ষা লৈ পেলাই ভাল এজন ডক্টৰ হৈ পেলাই সমাজক সেৱা কৰিবলৈ যাহাতে ওলাই যাব পাৰে, ইয়াৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। Honorable Katiram Boro, Speaker of BTC Legislative Assembly. Honorable Lawrence Islami, MLA 30 East Kokrachar. Honorable Jiron Basumatary, MLA Gosaigaon. Honorable E.